हेलो गाइस की खबर सकलोरे ভাল নে নতুন ভিডিঅ' লৈ পুনৰবাৰ আহিছো আৰু আজি পুৱাৰ ভাগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো দিনটো কি কৰো কি নকৰো দেখাই থাকিম হেখলৈকে চাও ভিডিঅ'টো আৰু যোনসকলে মোৰ চেনেল নতুন চেনেল সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তাহলে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো হেখলৈকে চাব আৰু এইকেইদিন বতৰটো কি হৈছে মানে কিমান বেয়া বৰষুণ দিছে তাৰ পাছত আমাৰ ঘৰত যোনখিনি মাৰ যত ফুল ৰাখে তাতে দেখাইছিলো ফুলবিলাক সব পানী তিতি গৈছিলে আৰু পানী তিতি পেলাই মানে বেয়া হৈ যায় সেই কাৰণে এতিয়া মাহতে ভৰাইছে আপোনালোকও দেখাও বলক বাহিৰত যাও জোৰ পিন্ধি লও আগত আৰু যোনখিনি ফুল আছিলে সেইখিনি ইয়াত আহি গলো মায়ে ধুনিয়াকৈ টাববোৰ সফা কৰি মেলি যেহেতুকে পানী ছটিয়া থাকিলে বুকা লাগে সেই কাৰণে ধুই মেলি ধুনিয়াকৈ সফা কৰি থৈছে আৰু এতিয়া ইয়াৰ পৰা লৈ গৈছে ফুলখিনি দেখাইছো আপোনালোকক ফুলখিনি এইখিনি সব পানী তিতি পেলাই বেয়া হৈ যায় বৰষুণ যেহেতুকে এইকেইদিন একেবাৰে নন ষ্টপ নেৰাই হৈছে আৰু কিমান দিন বা দিয়ে সেই কাৰণে ফুলখিনি যাতে বেয়া হৈ নাযায় তাৰ কাৰণে ইয়াৰ পৰা আঁতৰাই দিছে এইখিনি এতিয়া লৈ গৈছে এফালে এটা আৰু এইফালে মায়ে লৈ গৈছে মই কেমেৰামেন আৰু মই একেবাৰে শল লৈ পেলাই যিহেতুকে ঠাণ্ডা পৰি গৈছে ঠাণ্ডা দিনৰ নিচিনাকৈ বৰষুণ একেবাৰে নন ষ্টপ নেৰা হৈছে আৰু শল তল লৈ লৈছো আৰু ৰাতিপুৱা ভাগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো চাই থাকিব আপোনালোকে আৰু এইকেইটা হাঁহকেইটা আৰু ফুলখিনি এইটো এই বাহিৰতে এনেকুৱাকৈ ষ্ট'ৰ কৰি থৈছে আৰু পাছত ৰ'দ দিয়া লগে লগে আকৌ উলিয়াই দিব এইটা ফুল আমাৰ যোনখিনি বাহিৰত ভিতৰত এই বান্দাত ফুল আছিলে এইখিনি আপোনালোকক দেখাই থাকো ভিডিঅ' দেখিছিলে নহয় সেইখিনি কিন্তু পানী যেহেতুকে ইয়াত ভালকে দি থকা হয় আৰু বৰষুণ নপৰে সেইকাৰণে ধুনীয়া হৈ আছে সেইখিনি দেখাইছো এই গিজোবা আৰু ইয়াৰ যোনটো ইয়েলো কালাৰ দেখাইছিলো সেইটো কালাৰ বেলেগ এইটো পিংক কালাৰ ইমান ধুনীয়াকৈ ফুলিছে আৰু তাৰ সেইটো আৰু এটা কালাৰ আছে ৰেড কালাৰ ইয়েলো কালাৰ পিংক কালাৰটো আমাক কিন্তু ফুলটোৰ নাম মই নাজানো আমাৰ ফুল অনা হৈ আছে আধা আধি কেইজোপা অনা হৈ গ'ল ফুলখিনিও ইমান ধুনীয়া ফুলখিনি বেয়া হৈ গ'ল হলে সেই কাৰণে ইয়াত শিফট কৰি দিছে কিমান ধুনীয়াকৈ ফুলি আছে চাওক আৰু এই জোপা ইয়েলো কালাৰ জোপা ফুলিবহে হেল্ল' গাইজ সো উঠনি ভিডিঅ' কৰা নহ'ল তাৰ পাছত আৰু এতিয়া পিছবেলাহে আকৌ কেমেৰা ধৰিছো মোবাইলটো উঠাইছো আসলতে হুলো আজি বহুত ডাৰিয়া বতৰটো শুই মেলি উঠিলো আৰু এতিয়া কিবা এটা খাব মন গৈছে মেগীকে বনাও বুলি ভাবিছো তেনেহলে চাই থাকিব ভিডিঅ'টো পানী লৈ লৈছো আৰু গেছটো খুলি দিলো তাৰ পাছত এইটো বহাই দিছো আৰু এতিয়া মেগী দি দিব লাগিব অকণমান গৰম হৈ লওক পানীখিনি বাৰু সকলোৱেতো জানেই মেগী কেনেকৈ বনাই মই সেইটো দেখাব বিচৰা তথাপিও ভিডিঅ'টো যিহেতুকে আজি ষ্টাৰ্ট কৰি দিছোঁ সেইকাৰণে সেইটোকো চাই লওক তেনেহ'লে এতিয়া মেগী পেকেট মেগী এতিয়া হৈ যাব 2 মিনিটৰ ৰেডি 2 মিনিটৰ নহয় বাৰু ভাজিম ধুনীয়াকৈ অকণমান বনাম বইল কৰি খাবলৈ বেয়া পাওঁ মই
আৰু এতিয়া গৰম পানী উতলিলত মেগী 4 পেকেট ফালি পেলাই দি দিলোঁ ডাঙৰ ডাঙৰ কৰি দি দিছোঁ আৰু অকণমান বেছি সিজাই নিদিওঁ আৰু এইফালে চাকি দিছোঁ পানীখিনি পেলাই লৈ পেলাই ডাঙৰ চাকনি এখনেৰে ধুনীয়াকৈ আৰু ঠাণ্ডা হ'বলৈ দিম তাৰ পাছত মই বাকীখিনি জুজা কৰি লওঁ এইখিনি ঠাণ্ডা হৈ লওক আলু এটা ডাঙৰ সাইজৰ কাটি লৈছোঁ তাৰ পাছত পিয়াজ জলকীয়া বিলাহী আৰু এফালে কেঁচা মটৰ আৰু এইকেইটা এতিয়া বনাম সৰু কেৰাহী এখন লৈ লৈছোঁ মেগী বনাবৰ কাৰণে যিহেতুকে বেছি ডাঙৰ কেৰাহী দৰকাৰ নাই সেইকাৰণে সৰু কেৰাহী এখনতে লৈ লৈছোঁ আৰু তেল দি দিছোঁ তেলখিনি উতলি আহিলে পিয়াজ দি দিছোঁ পিয়াজ ভালদৰে ভাজি উঠিলত আৰু লগতে বিলাহী এপিছো গ'লগৈ একো নাই বাৰু ইয়াতে হালধি অকণমান দি দিছোঁ ছটিয়াই তাৰ পাছত পুনৰবাৰ ভালকৈ লৰাই ল'ব লাগিব তাৰ পাছত আলু দি দিছোঁ আলু ডাঙৰ সাইজৰ এফাল কাটিছোঁ আৰু এতিয়া ভালকৈ লৰাই দিম জলকীয়া দুটা লৈ লৈছিলোঁ কেঁচা জলকীয়া সেই দুটা দি দিছোঁ আৰু বিলাহী দি দিলোঁ বিলাহী দিয়াত টেঙাটো নুঠিলে বাৰু একো নাই শুনি দিছোঁহে আৰু এতিয়া মেগীখিনি ঢালি দিছোঁ আৰু এতিয়া পুনৰবাৰ ভালকৈ লৰাই ল'ম নিমখ দিব লাগিব সোৱাদ অনুসৰি নিমখ নাই দিয়া কিন্তু অকণমান পানী দিছোঁ যিহেতুকে মেগীখিনি শুকাই গ'ল যে লাগি ধৰিছে সেইকাৰণে অকণমান পানী দিব লাগিব আৰু এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ জোখমতে দিব বেছি দিব নালাগে আৰু মছলাটো নিমখ থাকেই আৰু হেতাখনেৰে ভালকৈ লৰাই দিম আৰু এতিয়া দি দিছোঁ মটৰ কেঁচা মটৰ লৈছিলোঁ কেইফাকমান আৰু মছলা 4 পেকেট মই এখন প্লেটত ধুনীয়াকৈ কাটি মেলি ল'লোঁ পেকেটকেইটা এৰুৱাই আৰু মছলাখিনি উলিয়াই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ দি মেলি এতিয়া ভালকৈ মিক্স কৰি ল'ব লাগিব হেতাখনেৰে আৰু এইফালে প্ৰায় হ'বলৈ হৈছে উতলিছে আৰু আমাৰ মেগী আৰু মটৰটো অকণমান গ্ৰীণ হৈ থাকিলে দেখিবলৈ ভাল লাগে আৰু মোৰ খায়ো ভাল লাগে বেছিকৈ সিজি গ'লে বেয়া লাগে সেইকাৰণে এনেকুৱাকৈয়ে থ'ম অকণমান সময় 2 মিনিটমান সিজাৰ পাছত বন্ধ কৰি দিম আৰু এতিয়া আমাৰ মেগী ৰেডি হৈ গ'ল মেগী বনাই মেলি হৈ গ'ল তাৰ পাছত এতিয়া খাব লৈছোঁ বাৰু কেনেকুৱা হৈছে জনাম এয়া মেগী আৰু এতিয়া খাওঁ টেষ্টি হৈছে আলু একেবাৰে কোমল হৈ গ'ল আলু তাৰ পাছত মটৰ দিছিলোঁ এনেকুৱা বনাই খাই ভাল লাগে বইলটো মই ইমান ভাল নাপাওঁ এনে তেলত পিঁয়াজ চিয়াজ দি পেলাই তেলত ভাজি কিনে খাই ভাল লাগে খাই লওক নহ'লে তাৰপিছত লগ পাই আছে সকলোকে কালি ভিডিঅ'টো মেগী খোৱাৰ পাছত নকৰিলোঁ আৰু এতিয়া আকৌ ভিডিঅ'টো কৰোঁ বুলি ভাবিছোঁ কালি সমাপ্ত কৰাই নহ'ল আৰু এতিয়া পুৱা বুলি নহয় 12টাই বাজিলে আজি হৈছে দেওবাৰ ভিডিঅ'টো কালি দেখালোঁ একেবাৰে ডেইলি ব্লগ হিচাপে কিবা এটা দেখালোঁ আৰু যিমানখিনি দেখাব পাৰিলোঁ আপোনালোকক আশা কৰোঁ ভাল পালে চাই আৰু এতিয়া খাব লৈছোঁ এয়া চকলেট শ্বেক এইটো খাম তাৰপিছত ভাত নাই খোৱা ভাত খাম আৰু পুৱাৰ ভাগত ৰুটি খালোঁ এতিয়া ভাত খাব লাগিব তাৰপাছত এফালে এটা লাচ্ছি এইটো খাই ভাল লাগিছে এইটো খাই আছোঁ মানে তাৰপাছত ভাবিলোঁ ভিডিঅ'টো যিহেতুকে মই এণ্ডেই কৰা নাই ভিডিঅ'টো এণ্ড কৰি দিওঁ আজি বতৰটো ডাৱৰীয়া ক'তো ওলাই যাবতো নোৱাৰিয়ে ভিডিঅ'টো এণ্ড কৰি দিছোঁ ভিডিঅ'টো সম্পূৰ্ণ হৈছে বহুত বহুত ধন্যবাদ নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম আৰু পুনৰবাৰ কৰি দিছোঁ যোনসকলে মোৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু কমেণ্ট কৰিব তে নতুন এটা ভিডিঅ'লৈ আহিম আজিলৈ বাই বাই